নমস্কাৰ আইকিদাস ব্লগৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আজি মই উপস্থিত আছোঁ এগৰাকীৰ ঘৰত আছোঁ আৰু বাৰ মানে ল'ৰাটোৱে মানে গৈয়ে জুলাইকত এটা পাৰ্ট ল'ব কি পাৰ্ট ল'ব মই সম্পূৰ্ণ ভিডিঅ'টো দেখাম আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব আৰু এতিয়া মই বাৰ ল'ৰাটোক আপোনালোকক চিনাকি কৰি দিছোঁ পাছত যি সি পাৰ্ট কৰিব সেই পাৰ্টটো আপোনালোকক দেখাম চাই থাকিব কৈ দিয়া হাই গাইজ তো গাইজ একেবাৰে মোৰ চকুত হেৰি লেন্স লগাই দিছে ব্লু কালাৰ তো গাইজ মই যোনটো পাৰ্ট কৰিম স্কুলত তো গাইজ এই ভিডিঅ'টো আকিদাবাই ভিডিঅ' তোমালোকে গোটেই চাব পাৰিব আৰু গাইজ আকিদাবাই অকণ দেৰিকৈ মোক ৰেডি কৰি দিব ঠিক আছে তেন্তে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব তো গাইজ এতিয়া মই তাক ৰেডি কৰিব লৈছোঁ আৰু প্ৰথমতে মই ফাউণ্ডেশ্যন অলপ ঘঁহি লৈছোঁ কাৰণ পাউডাৰ তলত যেতিয়া ফাউণ্ডেশ্যন অলপ দি দিম তেতিয়াহে পাউডাৰটো ৰখিব সেইবাবে মই অলপ ফাউণ্ডেশ্যন দিম আপোনালোকে দেখা পাইছে চাওক এতিয়া মই পাউডাৰ দি আছোঁ পাউডাৰটো এনেকুৱা মতন দিম যেন পাউডাৰটো ওলাই থাকে মানে স্কিনটোত মানে পূৰা হোৱাইট মানে লাগে আঁতৰৰ পৰা যেন জিলিকি থাকে পাউডাৰটো সেইটো হিচাপত মই পাউডাৰটো লগাই লৈছোঁ ফ্ৰেণ্ডছ তো মই অথনি কৈছিলোঁ যে ৰেডি হৈ আপোনালোকক দেখাম আৰু এতিয়া মই আপোনালোকক চিনাকি কৰাম ভূতৰ লগত আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব মই দেখাম স্কুলত তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব তো ফ্ৰেণ্ডছসকল স্কুলত অলৰেডি গেমটো ষ্টাৰ্ট হৈ গৈছে চাওক এয়া বগা ফুট আপোনালোকে দেখা পাইছেই তাৰপাছত চাওক দেখিছে আপোনালোকে ক'লা ভূত গৈ আছে আমাৰ তাৰপাছত চাওক ইউজ মি ইয়াতে আপোনালোকে ডাষ্টবিন ইউজ কৰিব পাৰিব তাৰপাছত দেখা পাইছে জাকৈ মৰা এগৰাকীয়ে মাছ মাৰি আছে জাকৈ মাৰি আছে আৰু এইফালে চাওক আপোনালোকে সকলোখিনি এইফালে চাওক এইফালে জোনাব আছে এইফালে এয়া ঝাৰু মাৰি আছে এইফালে নাচি আছে এইফালে বহি আছে দেখা পাইছে এইফালে ছাইডত সকলোখিনি এটা এটা পাৰ্ট লৈছে স্কুলত আৰু এইগৰাকী আপোনালোকে দেখা পাইছে টেবুলত এইগৰাকী হৈছে মেকআপ আৰ্টিষ্ট কোনোবাই যদি মেকআপৰ কাৰণে যাব বিচাৰে তেন্তে তেখেতৰ উইলে যাব পাৰিব ধুনীয়া ধুনীয়া মেকআপ কৰে বাহ ভূতে আহি ভয় খুৱাই থৈ গৈছে বাহ এই ভূতে পূৰা ভয় খুৱাইছে মানে বাহ 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 আপোনালোকে দেখা পাইছে ক'লা ভূতে চাওক বগা ভূতক ভয় খুৱাই দিলে মানে ভূতে ভূতলৈ ভয় খাই গৈছে কি ক'ব আৰু ক'লা ভূতে গোটেইখন মানে হিলাই আছে কি ক'ব আৰু এইফালে চাওক মেকআপ আৰ্টিষ্ট আপোনাৰ মেকআপ কৰি আছে আৰু এই ভূতলৈ চাওক ক'লা ভূতে কেনেকৈ ল'ৰা ছোৱালীক ভয় খুৱাইছে চাওক বাপৰে চাউনি যিটো দিছে আৰু চাওক এয়া ক'লা ভূতৰ পাছে পাছে জোনাপ আৰু ভকত গৈ আছে ক'লা ভূতক খেদাবৰ কাৰণে গৈ আছে চাওক আৰু এতিয়া অৱশেষত সময় কম হৈছে ক'লা ভূত বগা ভূত বা মেকআপ আৰ্টিষ্ট যোনেই যেনেকুৱা কৰিছে আপোনালোকে তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু মোৰ মতেতো সকলোৱে ভালেই কৰিছে সকলোৰে নিজৰ নিজৰ এটা প্ৰতিভা দেখাইছে সেইবাবে মোৰ মতেতো সকলোৱে ভাল কৰিছে আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গৰ মাজলৈ লৈ যাব ধন্যবাদ